নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি GT-PGTৰ সম্বন্ধীয় কেইটামান আপডেট দিবৰ বাবে বৰ্তমানলৈকে যিকেইটা আপডেট লাভ কৰিছোঁ সেই বিষয়ে আপোনালোকক জনাবৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আশা কৰিম সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আৰু আমি এই ভিডিঅ'টোত আমাৰ GT-PGTৰ যিসকল নৱনিযুক্ত শিক্ষক-শিক্ষয়িত্ৰী আছে তেখেতলোকৰ চেলাৰীটো IS জইনিঙৰ পৰা ষ্টাৰ্ট হ'ব নে স্কুল জইনিঙৰ পৰা ষ্টাৰ্ট হ'ব সেই বিষয়েও আলোচনা কৰিম। আৰু সেই বিষয়ে আলোচনা কৰাৰ পূৰ্বে আমি বৰ্তমান সময়ত কোনকেইখন জিলাত স্কুল এলটমেণ্টৰ বিষয়ে জানিব পাৰিছোঁ বা ন'টিচ লাভ কৰিছোঁ সেই বিষয়ে আপোনালোকক জনাই ল'ব বিচাৰিছোঁ। প্ৰথমতেই আজি ৰাতিপুৱা মানে আগবেলা 11টামান বজাত নলবাৰীৰ DC অফিচৰ ফালৰ পৰা DC ডাঙৰীয়াই এটা টুইট কৰিছিলে আৰু টুইটটোত তেখেতে লিখিছিলে যে DC নলবাৰী শ্ৰী নিবেদন দাস পাটোৱাৰী ACS shared a meeting organized by the Education Department to discuss and finalize the posting locations of teachers in the presence of SDC, IS, DEEO and other concerned officials। অৰ্থাৎ নলবাৰী জিলাত আমাৰ SOP অনুসৰি যি কমিটি আছিলে সেই কমিটিয়ে স্কুলৰ এলটমেণ্টৰ ক্ষেত্ৰত সিদ্ধান্ত লৈছে আৰু এইটো আজি তেখেতলোকৰ বৈঠক হৈছে। গতিকে নলবাৰী ডিষ্ট্ৰিক্টৰ যিসকল আছে তেখেতলোকে অতি সোনকালে আপোনালোকে স্কুল এলটমেণ্টৰ যি অৰ্ডাৰ পোষ্টিং অৰ্ডাৰ আপোনালোকে সেইখিনি লাভ কৰিব আৰু এইটো ন'টিচ যোগে আপোনালোকে লাভ কৰিব আৰু তাৰ পাছতে আপোনালোকে নিৰ্দিষ্ট সেই IS অফিচলৈ গৈ পেলাই এই আপোনালোকৰ এপইণ্টমেণ্ট যি স্কুল এলটমেণ্টৰ যি অৰ্ডাৰ বা এপইণ্টমেণ্ট লেটাৰ সেইখিনি আপোনালোকে সংগ্ৰহ কৰিবগৈ লাগিব। গতিকে সেইটো আছিলে আজি নলবাৰী ডিষ্ট্ৰিক্টৰ আপডেট। আৰু ইয়াৰ পাছতে এটা আপডেট লাভ কৰিছিলোঁ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ, আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এখন নটিফিকেশ্যন আমি পাইছিলোঁ আৰু সেইখন মই স্ক্ৰীণত দি দিছোঁ। সেইখন পঢ়ি নাথাকোঁ কাৰণ কথাখিনি একেখিনি আপোনালোক সকলোৱে জানে। সেইটোৱে হৈছে কথাখিনি এইটোৱে যে আমাৰ যিখিনি প্ৰভিঞ্চিয়েলাইজ স্কুল আছে ছেকেণ্ডেৰী স্কুল তাৰ যি GT-PGTৰ যিসকল আমাৰ শিক্ষক নিযুক্তি হ'ব তেখেতলোকৰ প্লেচ অফ পোষ্টিঙৰ যি অৰ্ডাৰ সেইটো কেতিয়া দিব ইয়াত সেইখিনিয়ে কথা কৈছে আৰু ইয়াত গভৰ্ণমেণ্ট স্কুলৰ কথা কোৱা নাই। আৰু কমেণ্ট কৰিছিলে যে গভৰ্ণমেণ্ট স্কুলৰ ক্ষেত্ৰত কেনেকৈ দিয়া হ'ব, কোনে দিব, আৰু গভৰ্ণমেণ্ট স্কুলৰ ক্ষেত্ৰত আপোনালোকৰ DSCৰ তৰফৰ পৰা দিব। আৰু গভৰ্ণমেণ্ট স্কুলৰ ক্ষেত্ৰত ইমান বিশেষ অসুবিধা নাই কাৰণ প্ৰতিখন ডিষ্ট্ৰিক্টতে এখন বা দুখনেই গভৰ্ণমেণ্ট স্কুল থাকে। গতিকে আপোনালোকে সেইটো গম পায়, খালি কোনখনত পৰিব সেইটো আপোনালোকৰ ইমান স্থিৰ হোৱা নাই, সেইটো আপোনালোকে গম পাই যাব। গতিকে সেইটো ইমান বিশেষ অসুবিধা নাই। আমাৰ যিসকল প্ৰভিঞ্চিয়েলাইজ স্কুলত পাইছে তেখেতলোকৰহে অসুবিধা। গতিকে এইখন আছিলে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আৰু ইয়াত ডেটটো হৈছে 16 ডিচেম্বৰ আৰু সময়টো হৈছে আগবেলা 11 বজাত। গতিকে আপোনালোকে 16 ডিচেম্বৰত 11 বজাৰ IS অফিচত গৈ পেলাই আপোনালোকৰ যি স্কুল এলটমেণ্টৰ যি অৰ্ডাৰ অৰ্থাৎ এপইণ্টমেণ্ট লেটাৰ সেইখন আপোনালোকে প্লেচ অফ পোষ্টিঙৰ অৰ্ডাৰটো আপোনালোকে ল'ব লাগিব আৰু লৈ পেলাই আপোনালোকে নিৰ্দিষ্ট সেই স্কুলত আপোনালোকে জইন কৰিবলৈ যাব লাগিব। গতিকে এইখন আছিলে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ নটিফিকেশ্যন। আৰু ইয়াৰ পাছতে আমি আৰু এখন নটিফিকেশ্যন লাভ কৰিছিলোঁ, সেইখন হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ। আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ আপোনালোকে গম পাইছেই যে আজি কিছুসংখ্যক প্ৰাৰ্থীক তেখেতলোকে IS অফিচলৈ মাতি পেলাই এটা চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন নিচিনাকৈ তেওঁলোকে এখন মিটিং পাতি তাত যিসকলক মাতিছিলে ওচৰৰ লোকেল যিসকল আছিলে, মই জনাত মানে যিখিনি তথ্য পাইছোঁ যে লোকেল কিছুমান কেণ্ডিডেটক মাতি পেলাই তেখেতলোকে এইটো ফৰ্মেলি তেখেতলোকক এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰিছিলে। আৰু আমি গ্ৰুপসমূহতো তেখেতলোকৰ সেই ডিষ্ট্ৰিবিউশ্যনৰ কিছুমান ফটো আমি দেখিছোঁ। আৰু তেখেতলোকক যিসকলক আজি অফিচিয়েলি দিলে মানে চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন যিসকলক কৰিলে আৰু সেইসকলক বাকী যিসকল আছিলেগৈ তেখেতলোকৰ বাবে কাইলৈৰ পৰা তেখেতলোকক দিব। আৰু সেইখনেই ন'টিচ আছিলে। আৰু ইয়াত দিছে যে 13 তাৰিখে যি এপইণ্টমেণ্ট অৰ্ডাৰ ওলাইছিলে আমাৰ সকলোৰে, সেই 13 নৱেম্বৰৰ এপইণ্টমেণ্ট অৰ্ডাৰৰ ওপৰত ভিত্তি কৰি পেলাই যিসকল মৰিগাঁও ডিষ্ট্ৰিক্টত পৰিছিলে তেখেতলোকৰ ৰেচপেক্টিভ স্কুলৰ স্কুল যাৰ যিখন আছিলে যি স্কুলত পাইছে সেই লিষ্টখন তেখেতলোকে প্ৰকাশ কৰিছে আৰু তাৰ পৰা তেখেতলোকে সেইখিনি নিৰ্দিষ্ট কেণ্ডিডেটক স্কুলৰ অৰ্ডাৰসমূহ প্ৰদান কৰিব। গতিকে যিমান পাৰে সিমান সোনকালে তেখেতলোকক IS অফিচলৈ গৈ পেলাই সেই অৰ্ডাৰসমূহ সংগ্ৰহ কৰি স্কুলত জইন কৰিবলৈ তেখেতলোকক নিৰ্দেশ দিছে। আৰু বৰ্তমান সময়লৈকে এইকেইটাই আপডেট আছিলে। এইকেইখন ডিষ্ট্ৰিক্টৰে আমি আপডেট এতিয়ালৈকে পাইছোঁ আৰু যদি বেলেগ কিবা ডিষ্ট্ৰিক্টৰ আপডেট পাওঁ তেনেহ'লে জনাম। আৰু বহুতে কমেণ্ট কৰি আছে নগাঁও ডিষ্ট্ৰিক্টৰ কথা সুধি আছে কাৰণ যিহেতু মই নগাঁও ডিষ্ট্ৰিক্টত পৰিছোঁ। গতিকে বহুতে কমেণ্ট কৰিছে যে নগাঁৱৰ কিবা আপডেট পাইছে নেকি, কাৰণ নগাঁৱেই সকলোতকৈ প্ৰথমে আগবাঢ়িছিলে। মানে নগাঁৱে স্কুল এলটমেণ্টৰ ক্ষেত্ৰত অফিচিয়েল গ্ৰুপ ক্ৰিয়েট কৰিছিলে আৰু সকলোকে মানে সকলো ডিষ্ট্ৰিক্টৰতকৈ আগত তেওঁলোকে গ্ৰুপ এটা খুলি পেলাই বাকী ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলক অলপ চিন্তাত পেলাইছিলে। কিন্তু এতিয়া দেখা পাইছোঁ যে নগাঁৱৰ কাহিনীটো গৈ পেলাই কাছৰ দৰে হৈছেগৈ আৰু বাকী যিসকল ডিষ্ট্ৰিক্ট আছিলে যিবোৰ ডিষ্ট্ৰিক্টৰ একো খা খবৰেই নাছিলে তেওঁলোকেহে এপইণ্টমেণ্ট লেটাৰ দি মেলি এতিয়া মানে স্কুল এলটমেণ্টৰ এপইণ্টমেণ্ট লেটাৰৰ কথা কৈছোঁ দি মেলি এতিয়া বাকী অন্যান্য সকলোকো মাতিছে অফিচিয়েলি দি মেলি মানে চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন পাতিও বাকী অন্যান্য সকলৰো দিব বুলি তেখেতলোকে ন'টিচ দিছে। গতিকে আমাৰ নগাঁৱৰ কাহিনীটো এতিয়া আৰু কাছৰ কাহিনীৰ দৰে হ'লগৈ, নগাঁও কাছ হ'লগৈ, কথাটো হৈছেগৈ তেনেকুৱা। গতিকে সেইখিনি নগাঁৱে
একো নাই বাৰু নগাঁৱে গ্ৰুপ খুলি পেলাই বাকীসকলক অকণমান আশাৰ সঞ্চাৰ এটা দিলে যে মানে আমি চিন্তা কৰি আছিলোঁ এলটমেণ্টৰ একো খা খবৰ নাই কোনো ডিষ্ট্ৰিক্টৰ ফালৰ পৰা তেনেকুৱাতে নগাঁও আই এছ অফিচৰ ফালৰ পৰা এটা অফিচিয়েল হোৱাটছএপ গ্ৰুপ খুলিলে তেতিয়া বাকীবোৰেও অলপ আশা কৰিছিলে যে আমাৰো খুলিব দিয়া আৰু এইখিনিতে এটা কথা কওঁ এতিয়া যিটো প্ৰচিডিঅ'ৰত এপইণ্টমেণ্ট লেটাৰসমূহ দিছে স্কুল এলটমেণ্টৰ এইটো প্ৰচিডিঅ'ৰত যদি দিয়ে তেনেহ'লে হোৱাটছএপ গ্ৰুপ খোলাৰ কোনো প্ৰয়োজনীয়তা নাই বুলিয়ে ভাবিছোঁ কাৰণ আগতে আমি ভাবিছিলোঁ যে এলটমেণ্টৰ লিষ্ট এখন প্ৰকাশ কৰি দিব আৰু লিষ্টখনৰ মতে যাৰ যাৰ যিখন স্কুলত আহে এখন লিষ্টত থাকিব নামবোৰ আৰু কিন্তু এতিয়া যিহেতু এপইণ্টমেণ্ট অৰ্ডাৰ দিছে গতিকে আমি সকলোৱে গৈ পেলাই আই এছ অফিচৰ পৰা সেইখিনি কালেক্ট কৰিবগৈ লাগিব গতিকে এতিয়া গ্ৰুপ খোলাৰ কোনো প্ৰয়োজনীয়তা নাই গতিকে যিবোৰ ডিষ্ট্ৰিক্টত গ্ৰুপ খোলা নাই আপোনালোকে একো চিন্তা নকৰিব আপোনালোকে ন'টিচ পাব গ্ৰুপটো খুলিলে এইটোৱে ভাল যে তাতে ন'টিচখন যদি চাৰ্কুলেট কৰি দিয়ে তেতিয়া সকলোৱে পাব অন্যথাও আপোনালোকে ন'টিচ পাবই যেনেকৈ নহওক সকলোৱে নিশ্চয় বিভিন্ন হোৱাটছএপ গ্ৰুপত আপোনালোক জড়িত হৈ আছে বা সংযুক্ত হৈ আছে তেনেকৈ আপোনালোকে ন'টিচবোৰ লাভ কৰিব গতিকে চিন্তা কৰিবলগীয়া কোনো কথা নাই আৰু আপোনালোকে এইটো নাভাবিব যে আমি ন'টিচ পোৱা নাই গতিকে আমি আমাৰ ডিষ্ট্ৰিক্টটোত কেনেবাকৈ থাকি যাম নেকি যদি আপোনাৰ কেনেবাকৈ স্কুল আপুনি নিৰ্দিষ্ট সময়তকৈ আপোনাৰ তেতিয়া মানে দেৰিও হৈ যায় অৰ্ডাৰটো কালেক্ট কৰা তেতিয়া আপোনাক কল কৰি হ'লেও তেখেতলোকে জনাব যদিহে তেখেতলোকে প্ৰপাৰ ৱেত যদি ন'টিচখন চাৰ্কুলেট কৰিব নোৱাৰে কাৰণ আমাৰ DSCৰ এটা নিৰ্দিষ্ট ৱেবছাইট থাকে আমি সেই ৱেবছাইটটোৰ পৰা সকলোৱে আমি ন'টিচবোৰ লাভ কৰোঁ কিন্তু আমাৰ এই আই এছ অফিচসমূহৰ তেনেকুৱা কোনো নিৰ্দিষ্ট ৱেবছাইট নাথাকে বা থাকিলেও আমি সকলোৱে গৈ সেই ৱেবছাইটবোৰ ভিজিট কৰি নাথাকোঁ গতিকে তেখেতলোকে এই ন'টিচবোৰ চাৰ্কুলেট কৰিব আৰু যদি আপুনি কেনেবাকৈ নাপায় তেনেহ'লে আপোনাক পাৰ্চনেলি কল কৰি হ'লেও মাতিব সেইখন এপইণ্টমেণ্ট অৰ্ডাৰ ল'বৰ বাবে সেইটো আপোনালোকে চিন্তা নকৰিব কিন্তু সেইটো পৰ্যায় নাপায়গৈ বাৰু আপোনালোকক পাৰ্চনেলি মাতিবলগীয়া আপোনালোকে গম পাবই কাৰণ সকলোৱে এই বিষয়ে কনচাৰ্ণ হৈ আছে আৰু সকলোৱে খবৰ খাতি ৰাখি আছে সজাগ হৈ আছে আৰু আমিও যিমান পাৰোঁ সিমান আমাৰ যিসকল ইউটিউব চেনেল আছে মই হওক বা অন্যান্য যিসকলে এই ক্ষেত্ৰত ভিডিঅ' বনাই আছে সকলোৱে যিয়ে তথ্য পাইছে সকলোৱে ভিডিঅ' দি আছে গতিকে আপোনালোকে ইউটিউবৰ ভিডিঅ'সমূহো চাই থাকিব অন্যান্য চেনেলৰ লগতে মোৰ চেনেলৰে হওক বা অন্যান্য চেনেলৰো হওক আপোনালোকে ভিডিঅ'বোৰ চাব তেতিয়া আপোনালোকে যদি ন'টিচ কিবা পোৱাও নাই তেতিয়াহ'লে লগে লগে গম পাব গতিকে এইকেইদিন আপোনালোকে একদম এক্টিভ হৈ থাকিব আপোনাৰ যিবোৰ চ'ৰ্চত আপোনালোকে এইখিনি পাব পাৰে গতিকে সেইটোৱে কথা আৰু এটা এতিয়া গুৰুত্বপূৰ্ণ কথা হৈছে আমি সকলোৱে এটা কথা চিন্তা কৰি আছিলোঁ যে আমাৰ চেলাৰীটো ইনস্পেক্টৰ অফিচত জইন কৰাৰ পৰা কাউণ্ট হ'ব নে স্কুলত জইন কৰাৰ পৰা কাউণ্ট হ'ব কাৰণ আগতে ইনস্পেক্টৰ অফিচত জইন কৰাৰ পৰাই কাউণ্ট হৈছিলে আগৰ প্ৰচিডিঅ'ৰবোৰ বেলেগ আছিলে কাৰণ আগত স্কুলত জইন কৰি ইনস্পেক্টৰ অফিচত ইনফৰ্ম কৰিব লাগে বা ইনস্পেক্টৰ অফিচত ইনফৰ্ম কৰাৰ পাছতেই আপোনাক এসপ্তাহ বা 5 দিন 6 দিনৰ পিছতে স্কুল দি দিয়ে আৰু নিজে গৈ মানে সেই ৰেচপেক্টিভ স্কুলত গৈ পেলাই জইন কৰিবগৈ লাগে কিন্তু এইবাৰ যিহেতু এটা বহুত মানে বেছি এটা গেপ পৰি গ'ল গতিকে তেখেতলোকে এইবাৰ যিমান দূৰ জানিব পাৰিছোঁ তেখেতলোকে এইবাৰ স্কুল জইনিঙৰ পৰাহে চেলাৰীটো দিব আৰু সেইটো কথা এই মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিখন ন'টিচ আছিলে নে এখন এপইণ্টমেণ্ট লেটাৰে হয় সেইটো নাজানো কিন্তু তাৰ যিখিনি পাছৰ অংশ তাত এটা কথা উল্লেখ আছে আপোনালোকে এতিয়া স্ক্ৰীণত যিটো পাইছে যিটো ইমেজ আপোনালোকে দেখা পাইছে এতিয়া তাতে 3 নম্বৰ পইণ্টটো আপোনালোকে চাব পাৰে তাত লিখা আছে যে দি প্ৰিন্সিপাল হেডমাষ্টাৰ অফ কনচাৰ্ণ স্কুল he/she will ensure that salary of the teacher is released from the date of joining in the school as per the direction given in the meeting held on 8/12/2025 shared by the senior most secretary school education গভট অফ আছাম দিছপুৰ গুৱাহাটী 6 অৰ্থাৎ আমাৰ যোৱা 8 তাৰিখে 8 ডিচেম্বৰ তাৰিখে এখন মিটিং হৈছিলে সেই মিটিংখন সকলো ইনস্পেক্টৰ অফ স্কুল আৰু DSCৰ কাৰ্যকৰ্তাসকলৰ লগত এখন মিটিং হৈছিলে আৰু সেই মিটিংখনত তেওঁলোকে সিদ্ধান্ত লৈছে বুলি কৈছে যে আমাৰ এইবাৰ যিসকল শিক্ষক নতুনকৈ নিযুক্তি লাভ কৰিছে তেখেতলোকৰ চেলাৰীটো স্কুল জইনিঙৰ পৰাহে কাউণ্ট হ'ব আইএছ জইনিঙৰ পৰা কাউণ্ট নহয় এই কথাটো ইয়াত স্পষ্টকৈ লিখা আছে গতিকে আপোনালোকে এইটো কথা এতিয়া নিশ্চয় গম পালে যে আমাৰ চেলাৰীটো কেতিয়াৰ পৰা দিব আৰু এইটো চিয়'ৰ হওক যে আমাৰ চেলাৰীটো এতিয়া স্কুল জইনিঙৰ পৰাহে দিব ইনস্পেক্টৰ অফিচত জইনিং কৰাৰ পৰা নিদিয়ে আৰু এই কথাটোৱে আমাৰ যিসকল ফ্ৰেছ কেণ্ডিডেট আছিলে যিসকলে আগতে কোনো গভৰ্ণমেণ্ট চাকৰি কৰি থকা নাছিলে তেখেতলোকক একো হাৰ্ম নকৰে কাৰণ তেখেতলোকে যিদিনাখনৰ পৰা চাকৰিত জইন কৰিব সেইদিনাখনৰ পৰাই চেলাৰী পাব কিন্তু যিসকলে আগতে মানে LP UP এনেকুৱাত কৰি আছিলে বা যিসকল পষ্ট গ্ৰেজুৱেট টিচাৰ পাইছে যিসকলে আগতে গ্ৰেজুৱেট টিচাৰ কৰি আছিলে তেখেতলোকক যিহেতু ৰিলিজ লোৱাৰ পাছতহে ইনস্পেক্টৰ অফিচত জইন কৰিবলৈ দিছিলে আৰু যিসকলে ৰিলিজ লেটাৰ লোৱা নাছিলে তেওঁলোকক উভতাই পঠাইছিলে যে আপোনালোকে ৰিলিজ লৈ আহক তেতিয়াহে আপোনালোকক জইন কৰিবলৈ দিম গতিকে তেখেতলোকে ৰিলিজ লৈ আহিলে আৰু ৰিলিজ লোৱাৰ পাছত তেখেতলোকে পূৰ্বৰ যিটো চাকৰি মানে দৰমহা আছিলে সেই দৰমহাটো যিদিনাই তেওঁলোকে ৰিলিজ ল'লে তেতিয়াৰ পৰা তেওঁলোকে দৰমহা নাপায় গতিকে সেই দিনৰ পৰা যেতিয়ালৈকে জইন কৰিব মানে স্কুলত যেতিয়ালৈকে জইন কৰিবগৈ তেতিয়ালৈকে মোটামুটি একমাহেই হ'বগৈ গতিকে তেওঁলোকৰ এতিয়া এমাহৰ চেলাৰী তেওঁলোকে নাপাব আৰু তেওঁলোকৰ সেইটো এটা এমাহৰ চেলাৰী তেওঁলোকৰ লেপছ হ'ব আৰু তেখেতলোকে সেইটো এটা লোকচান হ'ব তেখেতলোকৰ আৰু এইটো কথা আচলতে এবাৰ চিন্তা কৰি চাব লাগিছিলে চৰকাৰে কাৰণ
যিটো মানে এটা চেলাৰী যেতিয়া লৈ থাকে মানুহৰ, সেই চেলাৰীটোৰ ওপৰত তেওঁলোক বহু ডিপেণ্ড হৈ থাকে আচলতে। প্ৰতি মাহৰ চেলাৰীৰ ওপৰতে তেওঁলোকৰ বাজেট নিৰ্ভৰ কৰে বহুতৰ, আৰু এনেকুৱা নহয় যে জমা টকাৰেই চলিব। আৰু গতিকে কিছুমান EMI কথাও থাকে আৰু অন্যান্য খৰচ পাতি থাকে। গতিকে প্ৰতি মাহৰ চেলাৰীটোৰ ওপৰতে তেখেতলোকৰ যিখিনি চলা মানে যেনেকৈ ঘৰ চলায় সেইখিনি কথা জড়িত হৈ থাকে। গতিকে এমাহৰ চেলাৰী নোপোৱা বুলি ক'লে তেখেতলোকৰ বহুত অসুবিধা হৈ যায়। আৰু এতিয়া কি হ'ব, আপোনাৰ এই মাহৰ তেখেতলোকে সেই এমাহৰ চেলাৰী নাপালে আকৌ স্কুলত জইন কৰাৰ পৰা আকৌ ১ মাহৰ মূৰতহে তেওঁলোকে চেলাৰী পাবগৈ। গতিকে তেওঁলোকৰ এতিয়া প্ৰায় ৬০ দিনমান তেওঁলোকে বিনা বেতনত থাকিব লাগিব। গতিকে সেইসকলৰ অলপ চলাত অসুবিধা হ'বও পাৰে, কাৰণ তেখেতলোকৰ সেই চেলাৰীটোৰ ওপৰতে ভিত্তি কৰি বহুতো কথা জড়িত হৈ থাকে। গতিকে সেইখিনি কথা এবাৰ চাব লাগিছিলে। আৰু বাকী সিমানেই ভিডিঅ'টো, আৰু এইখিনি কথা ক'বৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰমেশ্যন লাভ কৰিব বিচাৰে, তেনেহ'লে যিসকলে নতুনকৈ মোৰ চেনেলটোত ভিজিট কৰিছে তেখেতলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।